ওপৰত আমি অসমৰ আটাইকেইখন বিশ্ববিদ্যালয়ৰ লগতে কনকলতা বৰুৱা বিশ্ববিদ্যালয় স্থাপন, IIT Indian Institute of Information Technology পলাশবাড়ী মিৰ্জা, IIM পলাশবাড়ী, National Forensic Science University সানসারি, এই ধৰণে আমি আমাৰ শিক্ষা ব্যৱস্থাটো এটা নতুন দিশৰ সৈতে সন্নিৱিষ্ট কৰিবলৈ চেষ্টা কৰিছো। ইয়াৰ অৰ্থ কি? আমাৰ পৃথিৱীত বৰ্তমানৰ আটাইতকৈ ডাঙৰ শব্দটো হৈছে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, কৃত্ৰিম বুদ্ধিমত্তা। কৃত্ৰিম বুদ্ধিমত্তাই মানুহৰ বুদ্ধিমত্তাৰ যিটো প্ৰাসংগিকতা তাক বহু পৰিমাণে কমাই দিছে। আজি আপোনালোকে অনুভৱ কৰিব পাৰে যে যি কথা মই আগতে মোৰ শিক্ষাগুৰুজনক সুধিবলগীয়া হৈছিল জানিবৰ বাবে, বুজিবৰ বাবে, এতিয়া তাক মই ChatGPT আৰু জেমিনিৰ জৰিয়তে মই জানিব পাৰোঁ। আমাৰ প্ৰত্যেকটো কৃষিৰ পৰা ফৰেষ্ট কনজাৰভেশ্যনলৈকে আমাৰ জীৱনৰ প্ৰতিটো দিশতে বুদ্ধিমত্তাৰ লগত এতিয়া কৃত্ৰিম বুদ্ধিমত্তা সংযোজিত হৈছে। কেইদিনমান আগতে ভাৰতত আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ওপৰত ডাঙৰ বিশ্বজুৰি সন্মিলন অনুষ্ঠিত হৈছিল আৰু তাত সকলোৱে একমত হৈছিল যে এতিয়া আমি আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বা ডেটা সায়েন্স তাক আমি ৰখাব নোৱাৰো, কিন্তু তাক আমি মানৱৰ কল্যাণৰ কামত ব্যৱহাৰ কৰিব লাগে। অৰ্থাৎ আগতে আমাৰ হস্পিটেলত ডক্টৰসকলে অপাৰেশ্যন কৰিছিলে, এতিয়া ৰবটে অপাৰেশ্যন কৰিব। ফেক্টৰীত আগতে শ্ৰমিকে কাম কৰিছিলে, এতিয়া ৰবটে কাম কৰিব। কেইদিনমান আগতে মই যেতিয়া জাপানলৈ গৈছিলো, তাতে মোক তেওঁলোকে এটা ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী দেখুৱাবৰ কাৰণে লৈ গৈছিলে। বিশাল ইণ্ডাষ্ট্ৰী, কিমান এৰিয়া তাত আছে ক'ব গ'লে অলমোষ্ট আমাৰ ভাষাত 1000 বিঘা মাটিৰ সেইটো এটা বিশাল উদ্যোগ আছিলে আৰু সেই উদ্যোগটো প্ৰায় 1 লাখ কোটি টকা বিনিয়োগ হৈছে। তাত কিন্তু যিটো ভিতৰত চিপছ প্ৰডিউচ আছে, 8-9 জন ল'ৰা ছোৱালীয়ে সুন্দৰভাৱে বহি আছে আৰু বাকী গোটেই কাম ৰবটে কৰি আছে, তাত কোনো শ্ৰমিক নাই। অৰ্থাৎ পৃথিৱীখনত লাহে লাহে হাতেদি পৰিশ্ৰম কৰা মানুহৰ পৰিৱৰ্তে আমাৰ টেকনলজি জনা ল'ৰা ছোৱালীৰ প্ৰয়োজন বা সেই দিশত আমি গতি কৰি গৈ আছো। আজিৰ পৰা 10 বছৰ পিছত ব্ৰহ্মপুত্ৰৰ ব্ৰিজ বনাবৰ কাৰণে শ্ৰমিক নালাগে, ব্ৰিজখন কোনোবা ফেক্টৰীত নিৰ্মাণ হ'ব, ৰবটে নিৰ্মাণ কৰিব আৰু ডাঙৰ মেচিনাৰী ব্ৰিজখন ব্ৰহ্মপুত্ৰত সংস্থাপন কৰিব। আজি আমাৰ টেকনলজি এনেকে আগবাঢ়ি গৈছে যে যেতিয়া 4G